ৰন্ধন গেছ ক্ৰয় কৰিবলৈ 200 টকাকৈ দিব হিমন্ত চৰকাৰে। ৰন্ধন গেছ ক্ৰয় কৰিবলৈ 200 টকাকৈ দিব হিমন্ত চৰকাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ইয়াৰ পিছতে ছ'চিয়েল মিডিয়াত কাই কি কমেণ্ট দিছে আমি পঢ়ো আহা। এজনে কৈছে, মামা আৰু কি কি দিব, এতিয়াৰ পৰা নাম ঠিকনা দি থাকো। এইবাৰ মানুহবিলাকক গা ধোৱা মেচিন এটা দিব দেই মামা। ইয়াৰ পিছত আৰু এজন ভাগিনে কৈছে, মামা গেছৰ কাৰণে দিলে, এতিয়া মাছ আৰু মাংস খোৱাৰ বাবে দিব, আৰু যদি কেন্দ্ৰত চৰকাৰ আহে চব ফ্ৰী কৰি দিব। ইয়াৰ পিছত আকৌ এজন ভাগিনে কৈছে, নাও ডুবিলেও টিঙৰ পৰা নেনামে ঐ, তাৰ মানেনো কি? You serious? ইয়াৰ পিছত আকৌ আমি নেক্সট কমেণ্টটো পঢ়ো। কোনোবা এজনে লিখিছে, মামাৰ কিন্তু লীলা বহুত দেই, মামাৰ লীলা বহুত। नहीं ये लोग कहाँ से आते हैं ये?